নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মাধুৰ্য এণ্টাৰটেইনমেণ্টৰ অন্য এটা নতুন ব্লগৰ মাজলৈ। ৰেডিক, আজি কি হ'বলৈ গৈ আছে কৈ দিয়া। আজি এটা চাইকেল ৰাইড কৰিম বুলি ভাবিছোঁ। মানে নতুন কণ্টেণ্ট বিচাৰিব গৈছোঁ, কিন্তু চাইকেল ৰাইড সেইটো এটা বাহানা আৰু মানে আজি ছট পূজা স্পেচিয়েল, আজি ছট পূজা স্পেচিয়েল আজি। তো সেই হিচাপে এটা সৰু, কিমান ডাঙৰ হয় নাজানো, ব্লগটো চাই থাকক। এটা সৰু ব্লগ দিবলৈ চেষ্টা কৰিছোঁ আৰু নেক্সট যোনবিলাক ভিডিঅ' আহিব সেইবিলাকৰ বিষয়ে ভিডিঅ'টোত আজিৰ এই ব্লগটোত আমি ডিছকাছ কৰিম। গতিকে চাই থাকক এই ব্লগটো একদম লাষ্টলৈকে। এয়া চোৱা, এয়া আমাৰ কেমেৰামেন অৰুণ বোমজান। দেন ইফালে আমাৰ আছে মাইকেল স্মিথ, কনচেপ্ট দিয়া মানুহ প্লাছ ডাইৰেক্টৰ আমাৰ। আৰু এইজন আমাৰ কেমেৰাৰ পিছফালে থাকে, সেইকাৰণে বহুতে দেখি নাপায় একচুৱেলি, কিন্তু মেইন মানুহজন এইজনৰ কাৰণে সক্ষম হয় আমাৰ ভিডিঅ'টো প্ৰস্তুত হ'বলৈ। এয়া আমাৰ বিখ্যাত চাইকেলবিলাক দেখাই দিওঁ অলপমান। চবেই জোতা পিন্ধি আহিছে, মই গয়া নিচিনা আহিছোঁ, নেদেখাওঁ আৰু। এইফালে আমাৰ মিউজিচিয়ান গিটাৰ চিটাৰ লৈ ৰেডি। তো বন্ধুসকল, যিহেতু আমাৰ সকলোকে দেখাই দিলোঁ আমাৰ গোটেইকেইটা মেম্বাৰক, তই ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। আৰু বেছি নকওঁ, ছাবস্ক্ৰাইব কৰি দিব যদি নতুন আহিছে। এয়া বন্ধুসকল চাব পাইছে, হাৰিয়ালিৰ মাজে মাজে আমি বন্ধু চিনেমা, এয়া বন্ধু গোটেইকেইটা চাওক। নয়ন নীলিমৰ 4 নৱেম্বৰত আহি আছে বন্ধু ফিল্ম, তাৰে এটা আমি চমক দিছোঁ। বন্ধু কিমান এটা লাইফৰ মানে এটা বেষ্ট পাৰ্ট বুলি ক'ব পাৰি, বন্ধুসকলৰ লগত মানে টাইম স্পেণ্ড কৰাটো। তো এয়া চাওক, পকা ধানৰ মাজে মাজে আমি পকিছে আৰু লাহে লাহে পকা ধান ক'ব পাৰি এতিয়া। তো চাই থাকক বন্ধুসকল। এয়া চাওক বন্ধুসকল, কি মনোমোহক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা। এয়া আমাৰ বন্ধু পাৰ্টি। হাউ ৱাজ দ্য ফিলিং? গৰম লাগিছে, ইটছ ছ হট, একদম ভাল লাগিছে। এটা আমাৰ মুটি পেলাই উঠি আহিছে তলৰ পৰা। কেনেকুৱা লাগিছে? এই খোলাত শুন না, খোলাত মুটি কেনেকুৱা লাগিছে? এইটোৰ নিচিনা আনন্দ তুমি ক'তো নোপোৱা। নাই সেইটো বাদ দে, অলপ ইফালে হেৰি পৰিছে। কেনেকুৱা লাগিছে মাইকেল? হা, ভাল লাগিল। আৰু ৰেডিক কি কবি ইয়াৰ এক্সপিৰিয়েঞ্চটো যে ক'লে? খোলাত মুটি বুলি ভালে লাগিছে, কিন্তু মানে চেইনটো মাৰোতে আটকি গ'ল। ফুলি চুলি গ'ল চাগে ন? ফুলি চুলি গ'ল চাগে, সেইটো পিছত গম পাম। তো বন্ধুসকল, আমি আহি পালোঁ সীমান্ত দাৰ দোকানত, নতুনকৈ অপেনিং কৰিছে। কৈ দিয়া সীমান্ত দা। অপেনিংটো কোৱা, কিহৰ অপেনিং কৰিছা? নাই হ'ব, টুত মাৰি দিম। নতুনকৈ দোকান খুলিছোঁ, CSC চেণ্টাৰ খুলিছোঁ আমাৰ ফুলবাৰী চাহ বাগিচাত। আৰু ইয়াত সকলো ধৰণৰ সুবিধা পাব, যেনেকৈ ড্ৰাইভিং লাইচেঞ্চ হওক বা মাটি বাৰী হওক, আচ্ছা, যিকোনো অনলাইন ছাৰ্ভিচ আপোনালোকে পাব। মুঠতে আহিলেই হ'ল আৰু। কণ্টেক্টটো সীমান্ত দেখা। তো সেইকাৰণে আমি আহিলোঁ। এয়া ধুনীয়াকৈ আগৰবত্তি আৰু বন্তি এগছি জ্বলাইছে। আৰু যদি কি কয়, আপুনি ফুলবাৰীত আহি দোকানটো চিনি নাপায়, ইয়াত আহি আপুনি বুঢ়া বুলি কৈ দিলেই হ'ল। ঘৰত এৰি আহি বুঢ়া দা নেকি? মাইকেল, কেনেকৈ আমাৰ চাইকেল লাইফটো বহুত য'ত আমি ঘূৰি থাকি বহুত ধুনীয়া লাগি আছে, ভাল চলি আছে। অৰুণ প্লিজ কাম হে। कैसा लग रहा है बोलो? ভেৰি গুড, আচ্ছা লাগে না? তো আজি দিনটো ভালে গৈছে। ইয়াৰ পিছত আৰু কি হয় নাজানো ন। ৰেডি চাই থাকক, ব্লগটো ইমান ডাঙৰ নহয় বাৰু। এইটো ব্লগ গিটাৰ আছে, কিবা এটা বজাব লাগিব। গিটাৰ দেখাই এইটো চাওক, গিটাৰ নতুন আমাৰ মিউজিচিয়ান, এইটো উঠি আহা। তেন্তে ব্লগটো চাই থাকক লাষ্টলৈকে। নমস্কাৰ বন্ধুসকল। আমি ইয়াত আহি পালোঁ। এতিয়া ক'ত আহি পাইছোঁ নাজানো, বাগানৰ মাজত আহি পালোঁ। অকণমান এতিয়া মাহল বনিব আমাৰ, মানে গান চান গোৱা হ'ব। তাৰপিছত পূৰা বাগানৰ মাজত আহি পাইছোঁ। এতিয়া জোকৰ লগত গান চান গাম, আমি গাম, জোকে নাচিব, হাতীয়ে নাচিব, জোকে শুনিব। আমাৰ জোক এটা আছে লগত বাৰু। মানে নৰ্মেলি গাব পাৰিলোঁ হয়, কিন্তু য'ত ৰিক্স নাই সেইটো কৰি মজা নাই। সেইকাৰণে আমি ৰিক্স লৈ পেলাই গান গাম এতিয়া। বাকী হাতী অহাৰ পিছত ব্লগটো নাপাব আপুনি, তাতে ৰখি যাব। গান গাম, ষ্টাৰ্ট দিম। এতিয়া গানৰ মাহল ষ্টাৰ্ট হ'ব, এনজয় কৰিব দিয়ক। गया यूं नजर में
जैसे सुबह दोपहर में मदहोशी यूं ही नहीं दिल पे छाई नियत ने दी अंगड़ाई छुआ तूने कुछ इस तरह बदले फिजा itu mau power take lebih untuk wah kasih deh oh meri চ' গাইজ গান গাব যা ষ্টাৰ্ট দিছিলোঁহে কিন্তু অলপ মানে ৰিক্স হৈ গ'ল আৰু আমি মাউণ্টেইন ডিউ খাই অহা নাই যে ডাৰকিয়াকৈ জিত হ'ব সেইকাৰণে ওলাই আহিলোঁ চ' বেলেগ লোকেশ্যনত গান গাম বুলি ভাবিছোঁ তাতো গান গাইছিলে মাইকেলে গাইছিলে কৰি পেলাই কিবা এটা তো এতিয়া আমি নেক্সট লোকেশ্যনত যাম তাত গান গাব চেষ্টা কৰিম মাইকেলে ক'ৰবাত যাব আছে বোলে চ' চাইকেল ৰাইডটো এতিয়া ৰাইড কৰিয়ে যাম আৰু মুঠতে আৰু দেখাম আৰু কিবা যদি দেখাব পাৰোঁ এক্সট্ৰাকৈ চ' সেইটোৱে আৰু এতিয়াতো আমি ঘৰত যাম এতিয়া ধুনীয়াকৈ তো ৰাস্তাৰ ভিউ নেদেখাওঁ আপোনালোকে জানেই তো বন্ধুসকল এইটো আছিল আমাৰ স্পেচিয়েল ব্লগ ছট পূজা বুলি এটা বনাইছিলোঁ আৰু আজিৰ এই এণ্ডিং পাৰ্টটো এতিয়া শ্বুট কৰি আছোঁ আজি প্ৰায় দুদিনমান পিছত চ' ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব লগতে আৰু এই ভিডিঅ'টো যিমান পাৰে লাইক কৰি দিব লগতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব অনাগত দিনত যাতে আৰু নতুন নতুন ব্লগছ বা ভিডিঅ'ছবোৰ আমাৰ চাব পাৰে মাধুৰ্য এণ্টাৰটেইনমেণ্টৰ ফালৰ পৰা দিয়া তো আজি এই ব্লগটো ইমানতে সামৰিছোঁ ধন্যবাদ